নমস্কাৰ ৰাইজ, আজিৰ নতুন ব্লগটোলৈ সকলোকে স্বাগতম জনালোঁ। বলক তেনেহ'লে আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। মানুহটোৱে মানে অকণমান পিছফালে পাচলি কৰিছিলে, আপোনালোকক দেখাই দিলোঁ। মোৰ যদি এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। জিকা খাওঁ দিয়া। কেতিয়া লাগব? বেছি নালাগে কাৰণ ছিঙিব পৰা যাই থাকিব ন, সদায় সদায়তো নহয়, বেয়া হৈ যাব। হয়, ভাল লাগিছে নে ছিঙি? আজি ছিঙিব পাই কেনে লাগিছে? বহুত ডাঙৰ আছে এইটো। শাৰীটো লৈ ল, শাৰীটোত ল। জিকা লাগিব না আৰু হৈ যাব দুটা দি। হৈ যাব দে, আজিৰ কাৰণে হৈ যাব, আৰু লাগিলে ছিঙিম বাৰু। এতিয়া লাগিছে এইবিলাক তিয়হ এইবিলাক, আৰু সেইফালে আছে, তলত আছে এটা তলত। এইবিলাক জিকা লাগি আছে, এইবিলাক জিকা লাগি আছে এইবিলাক। তিয়হ লাগি আছে, এইটো ডাঙৰ ডাঙৰ তিয়হ, এইটো এটা, এইটো কিমান ডাঙৰ হৈছে। এইবিলাক মোৰ নিজে কৰা খেতি। এয়া ৰঙালাও খেতি কৰিছোঁ, এই বাৰিষা লগা ৰঙালাও। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ নাই, চব গোবৰ সাৰ। ঘৰ ন, ভাল সাৰটো এইটো। ইয়াত আছে তিয়হ, এই তিয়হ কাটো। ইয়াত তিয়হ ভাল লাগিব ন, এটা লাগিব। হ'ব দিয়া, বেছি নালাগে। এইবিলাক সৰু হৈছে বাৰু। এই ৰঙালাও, সেইটো এটা নহয় ৰঙালাও ন, এই দুয়োটাই ৰঙালাওৰ পুলি এইবিলাক বাঢ়িছে বাৰু, লাগিলে হ'ল। এইখিনি আৰু ইয়াতে এক্সট্ৰাকৈ কৰিলোঁ। এইখিনি কৰা হৈছে মানে দুয়োজনে মিলি কৰিছোঁ আমি। এইটো এটা ইয়াতে ৰোৱা গ'ল, ভোট জলকীয়া। এইটো জানো কিয় বা লগা নাই, মানে প্ৰথমতে ফুলটো হৈছিলে কিন্তু সৰি যাই আছে, আৰু এতিয়া লাগিব। এইফালে আছে আপোনাৰ ভেন্দি, অকণমান যিহেতুকে বেছি কৰা নাই, অকণমান কৰিছোঁ। এয়া ভেন্দি মানে ডাঙৰ হৈছে, কিছুমান আকৌ সৰু আছে। এতিয়া ডাঙৰখিনি ছিঙি ল'ব, যিহেতুকে খাব মন যায় আছেতো, লাগি আছে যিহেতুকে। তো কোনদিনা ছিঙো কোনদিনা মানে নিচিঙো এনেকুৱা লাগি আছে আৰু। ঔষধ দিব লাগিব, বহুত পোক পৰিছে, সেইকাৰণতে আগতে ছিঙি লওঁ। ঔষধ দিয়াৰ পিছত কেইদিনমান খাব নোৱাৰিম নে? ঔষধ মৰাৰ পিছততো এসপ্তাহ, ধৰা 4-5 দিনলৈকে খাব নোৱাৰি। সেইকাৰণে আজি অকণমান ছিঙি ল'ব, যিহেতুকে ইয়াত অকণমান মানে পোক পৰুৱা মৰিবৰ কাৰণে অৱশ্যে সেইকাৰণে ঔষধ দিয়া হ'ব। যিহেতুকে আপোনালোকক দেখাই দিছোঁ এটা বস্তু মই। এইফালে এয়া নেচেৰা বুলি কওঁ আমি, কি কয় নাজানো। এয়া নেচেৰা আৰু এয়া ভেন্দি। শৰাইটো লৈ লোৱাচোন, ইয়াতে থৈ দিয়া। পোকবিলাকৰ কাৰণে মানে খেতিবিলাক নষ্ট হয়, আচলতে ইমান কষ্ট কৰা হয়। এইফালে মানে ইয়াতে চাওকচোন, এইফালে এইটো তিয়হ, কিন্তু গোবৰ পোকটো মানে প্ৰায়ভাগ এনেকৈ বেয়া কৰি পেলাইছে, সেইকাৰণে অকণমান বেয়া লাগে। এইবিলাক দেখিছেনে, মানে এইটো গোটেই ফুটাইছে। আৰু এইফালেও এয়া এইবিলাক চাওকচোন, কি দিলে ভাল হয় মানে ভাবি পোৱা নাই। এইবিলাক গোবৰ পকা যিহেতুকে ইয়াৰ কাৰণে ঔষধ মাৰিবলগীয়া হৈ আছে। আপোনাক ভালকৈ দেখাই দিছোঁ ৰ'ব। এইটো দেখিছেনে, এইবিলাক চব পোক খাইছে।
এই ভোট জলকীয়া খেতি, এইখিনি পদিনা, এই ভোট জলকীয়া লাগি আছে। এইবিলাক চব মানমুনি দিছে, ইমান ধুনীয়াকৈ হৈছে মানমুনিখিনি। সৰু মানমুনি, ডাঙৰ মানমুনিও আছে লগতে। ভোট জলকীয়া ভোট জলকীয়া চাওক, বেছি বনাই দেই, মানে হয়নে নহয় সেইটোৱে চাইছিলোঁ আমি। জানো হ'লে বাৰু কিবাকৈ। মোৰ দুপৰীয়া সাজ ৰেডি, আপোনালোকক দেখাই দিওঁ বলক। এয়া মই আজি ঘৰত যিহেতুকে মাছ আছিলে, মাছ অকণমান বনালোঁ, সৰু মাছো আছিলে আৰু সেয়া বনালোঁ, অকণমান জাল দিলোঁ। আৰু ইয়াত বনালোঁ মই ঢেকীয়া অকণমান তুলিলোঁ তাৰ পৰাই, পিছফালৰ পৰাই, আৰু এয়া সৰু মাছ। আৰু লগতে মই বনাইছোঁ, যিহেতুকে ঘৰত মাছ থকা বুলি কৈছিলোঁ, এয়া থেকেৰা টেঙা দি বনাইছোঁ, টেঙা ভাল পাওঁ খাই। আৰু এনেকৈ আৰু আজি দুপৰীয়া সাজ। আকৌ মই তিল বটা বটিছিলোঁ, তিলটো মোৰ খুব প্ৰিয়, খাওঁ আৰু এনেকৈ আপোনালোকক দেখাই দিলোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। কিবা যদি ভুল হৈছে তেতিয়াহ'লে শুধৰাই দিব বুলি আশা কৰিলোঁ। আজিলৈ বাই বাই।